হাই হেল্ল' নমস্কাৰ। মানে মোৰ অসমবাসী ৰাইজ, কথা এটাৰ কাৰণে ভিডিঅ'টো বনালোঁ। আপোনালোকে ভাবিছে চাগে এজনেনো কিনো একেবাৰে ভিডিঅ'কে দি থাকে বুলি, কিন্তু সেইটো কথা নহয়। কিছুমান মনৰ ক্ষোভ উজাৰিবলৈ মানে ভিডিঅ'টো বনোৱা গৈছে। আৰু নবনাওঁ বুলি ভাবিলেও কি হয়, পটককৈ বাতৰি এটা পাই যাওঁ। বাতৰিটোত যিখিনি কথা দিয়ে মানে সেইখিনি কথা শুনিলে খঙো উঠে, বা বেলেগৰ ভিডিঅ' চালে কিছুমান কথা জানিলে খং উঠে। কালি ৰুণা নেওগে যিটো ফেচবুক পোষ্ট দিছিলে, সেই ফেচবুক পোষ্টটোত আছিলে 2020 চনৰ বুলি। কিন্তু ইমান দিনৰ এটা ভিডিঅ' কল, অডিঅ' কল মোবাইলত থাকিব জানো? কেতিয়াও নাথাকে। এইটো কোনেও ৰাখিব নোৱাৰে। যিহেতু মোবাইলত জাম হৈ যায়, বেছি জাম হৈ গ'লে মোবাইলে হেং মাৰে। গতিকে আমিবোৰ মোবাইল চলোৱা মানুহ, আমিও জানো মোবাইলটো চাফা কৰি থাকিবলগীয়া হয়। ইমান দিনৰ 2 বছৰ আগৰ সেইটো ভিডিঅ' কেতিয়াও নাথাকে। গতিকে তেওঁ সম্পূৰ্ণৰূপে মিছা মাতিছে। আৰু হাছনা বেগমে তেওঁক জেৰা কৰাৰ পাছতে সেই অডিঅ' কলটো ভাইৰেল কৰিছিলে হাছনা বেগমে। গতিকে তেওঁ কিছুমান কথা লীনা বাইদেউক কৈছিল কাৰণে জোনমণিক জেৰা কৰি আছিলে। সেইবাবে হয়তো জোনমণিয়ে কিছুমান কথা সহ্য কৰিব পৰা নাছিলে। তেওঁ বহুত আঘাত দিছিলে তেওঁলোকে সকলোৱে মিলি, কাৰণ তেওঁলোকতো আৰু গাদীত বহি থকা মানুহ। এতিয়া যিখিনি অপৰাধ আছিলে, অপৰাধী মানুহ লখিমপুৰত আছিলে, ৰুণা নেওগ বাইদেউ তাত থাকোঁতে সেইবোৰ নেদেখিলে। সেইবোৰ দেখিব লাগিছিলে। সেইবোৰ ধৰি নি থানাত থ'ব লাগিছিলে, জেল দিব লাগিছিলে। তেতিয়াহে মানুহে তেওঁক বিশ্বাস কৰিলেহেঁতেন। ইমানবোৰ হৈ যোৱাৰ পাছতো তেওঁলোক মনে থাকিলে। এজনী ভনীয়েকে হ'ব দিয়কচোন। তেওঁ জোনমণি ৰাভা তেওঁলোকৰ ভনীয়েকে হ'ব, কাৰণ তেওঁলোকতকৈ বহুত সৰু হ'ব। তেওঁলোকে যদি ভাল আছিলে, তেওঁৰ মৃত্যুৰ লগত একো তেওঁলোক জড়িত নাছিলে, তেনেহ'লে তেওঁলোকে তেওঁৰ মৃত্যুত তেওঁৰ মাতৃগৰাকীক এবাৰো চাবলৈ নাহিলে কিয়? কোন আহিলে? তেওঁলোকৰ কোনো এজনে তেওঁক ভাল বেয়া খবৰ ল'বলৈ নাহিলে। অকণমান সান্তনা দিবলৈ বুলিও মাতৃগৰাকীৰ ওচৰলৈ কোনোৱে নাহিলে। তেওঁলোকৰ টকা পইচা আচলতে মূৰত ধৰিলেগৈ, আৰু বহুত টকা থকা মানুহ। গতিকে ইমানবোৰ টকানো কি কৰিব হেৰৌ ৰুণা বাইদেউ? আজিৰ দুনিয়াত মানে আৰু গংগা যমুনা সৰস্বতী বোলা বস্তুটো কোনোৱেই নাই। গংগাতো মুখ ধুলে মানুহ, গা ধুলে মানুহ পবিত্ৰ হয়, কিন্তু আপোনালোকৰ ওচৰলৈ মানুহ গ'লে অপবিত্ৰহে হ'ব, পবিত্ৰ নহয়। গতিকে যদি কেনেবাকৈ অপৰাধমূলক টকা পইচা আছে, আগতে লোৱা মেলা, ঘোচ চোচ খোৱা, সেইখিনি কিনো কৰিব? অকলেতো হজম কৰিব নোৱাৰিব, এদিন হ'লেও উকুলিয়াই দিব লাগিব। গতিকে কণা কোজা দুখীয়া মানুহক পাৰিলে অলপ সহায় কৰি দিব। এতিয়া চাবলৈ গ'লে কিছুমান মানে আপোনালোকৰ নিচিনা মানুহতকৈ আমাৰ জনসাধাৰণৰ মানুহখিনি বেছি ভাল। কিয় কৈছোঁ ভাল? কোনোবা এজনৰ বিপদ হ'লে এইখিনি মানুহ, ওচৰৰ মানুহ দৌৰি আহে। এজন মানুহ মৰিলেও হিয়া ধাকৰি কান্দিবলৈ আহে। মাক হওক, দেউতাক হওক, ল'ৰা হওক, ছোৱালী হওক, সৰু ল'ৰা পৰ্যন্ত সেই মানুহ ঘৰত মানে সান্তনা দিবলৈ বুলি আহে। কিন্তু আপোনালোকে সেইটো একোৱে নাভাবিলে। তেওঁক নিজৰ ভণ্টিৰ নিচিনা নাভাবিলে আচলতে। সেইকাৰণে শত্ৰু বুলিয়ে ভাবি আছিলে। সেইকাৰণে তেওঁক সান্তনা দিবলৈ, মাকক সান্তনা দিবলৈ কোনোৱে নাহিলে। এইখিনি কথা ক'বলৈ মোৰ বহুত মন গৈ আছিলে। মই মানে ভিডিঅ' এটা চাইছিলোঁ, এইকাৰণে মানে কৈ দিলোঁ। আৰু মনত মানে বেছিকৈ থৈ দিব নোৱাৰি নহয়, যে মানে হেঁচা খাই থাকিলে হাৰ্টৰ প্ৰব্লেম হৈ যাবতো। সেইকাৰণে মানে উকুলিয়াই দিছোঁ, কৈ দিছোঁ। মানে কোৱাৰ কাৰণে বেয়া নাপাব, সঁচা কথা কৈছোঁ। আমিও জানো। গতিকে আমিবোৰে ভাবোঁ দুটকা কেনেকৈ ইনকম কৰোঁ কষ্ট কৰি, সেই টকাখিনি পাৰিলে ৰাস্তা ঘাটে থকা এজন দুখীয়া অসহায় মানুহক যদি এটকাও পইচা আমি দিবলৈ পাওঁ,
আমাৰ মনবোৰ খুব ভাল লাগে, খুব আনন্দ পাওঁ। কিন্তু আপোনালোকেতো সেইটো নিবিচাৰে কেতিয়াও। ঠিক আছে বন্ধুসকল, মই ভিডিঅ'টো আজি ইমানেই আছিলে। যদি কথা কোৱাত কিবা ভুল হৈছে মাফ কৰিব। আজিলৈ আহিছোঁ, বাই বাই।